আজি স্কুলৰ পৰা সোনকালে পালোহি ভাবিলো অকণমান ক্ৰিকেট খেলোঁ আগতে ক্ৰিকেট বুলি ক'লে ভাত খাবলৈকে পাহৰি গৈছিলোঁ মানে এক্সট্ৰিম লেভেলত ভাল পাওঁ ক্ৰিকেট খেলা হোৱাৰ পাছত বিচাৰি গ'লো এটা পাতি হাঁহ মানে আমাৰ এটা পিকনিক আছে তাৰ পাছত ওলাই গ'লো পিকনিকৰ বজাৰ কৰিবলৈ আৰু আমি পিকনিকৰ আগদিনাই সকলো বজাৰ কৰি থম দোকানত মহা আৰু ভাইটিহঁতে বস্তু চাই আছে কোনটো চাউল খাবলৈ ভাল হ'ব আৰু কোনটো বেয়া হ'ব তাতে আমি আলু পিঁয়াজ মিঠাতেল ডিছপ'জেবল গ্লাছ প্লেট ব্ৰেকফাষ্টৰ বাবে কণী ব্ৰেড জামৰ পৰা ধৰি সকলো সামগ্ৰী ৰেডি কৰি ল'লো তাৰ পাছত গ'লো মাছ ল'বলৈ মানুহ যিহেতু 5টা আছিল তাৰ বাবে 1.5 কেজি মাছে হ'ব বুলি ভাবিলো দোকানীজনক ডাঙৰকৈ সমান জোখত মাছটো কাটি দিব গ'লো যাতে মাছৰ বাবে পাছত আকৌ কাৰো মাজত কাজিয়া নালাগে তাৰ পাছত মাছৰ লগত জোল বনাবলৈ অলপ বিলাহী গ্ৰীণ মটৰ আৰু আদা ল'লো তাৰ পাছত মায়ে ডালিম নিবলৈ কোৱাত 140 টকা দামত 2টা ডালিম ল'লো এনেকৈ সকলো বজাৰ শেষ কৰি আমি খাবলৈ গ'লো আলু চপ তাতে আমাৰ মাজত হ'ল আলু চপ কম্পিটিশ্যন কোনে কিমান খাব পাৰে মই ভাল পাই যেনে তেনে 6টা খালো কিন্তু বাকীকেইটাই 8-9টাকৈ খাই মোক হৰুৱাই দিলে সেয়ে এই ভিডিঅ'টো ইমানতে সামৰিলো আকৌ লগ পাম এটা অন্য ভিডিঅ' লৈ বাই বাই